I have started from nothing, absolutely nothing. It's not even zero, it's like minus because I was doing something else. There was a momentum to become an engineer and suddenly I discovered this thing that I really like and I start doing it. অলপ এনেকুৱাই আছিল তেওঁ আত্মবিশ্বাসী স্বভাৱগত হাঁহিমুখীয়া ধনাত্মকতাৰে ভৰপূৰ আছিল সুশান্ত সিং ৰাজপুত শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি অভিনয় জীৱনলৈ তেওঁ আছিল একাধাৰে এগৰাকী প্ৰতিভাশালী ব্যক্তিত্ব বলিউডৰ ৰঙীন জগতত বহুতেই ভৰি দিয়ে এটা কেৰিয়াৰ আগত লৈ সুশান্ত সিং ৰাজপুতো ব্যতিক্ৰম নাছিল কিন্তু তেওঁ ব্যতিক্ৰম আছিল এটা কাৰণত এগৰাকী মেধাৱী ছাত্ৰ হিচাপে প্ৰতিষ্ঠিত আছিল সুশান্ত সিং 1986 চনৰ জানুৱাৰীত বিহাৰৰ পূৰ্ণিয়া জিলাত জন্ম লাভ কৰা ৰাজপুতৰ বায়েক আছিল 4 জনী আৰু তাৰে এগৰাকী মিতু সিং আছিল এগৰাকী ৰাজ্যিক ক্ৰিকেট খেলুৱৈ ৰাজপুতৰ লগতে তেওঁৰ পৰিয়ালক জুকাৰি যায় মাতৃৰ বিয়োগে 2002 চনত সেই মৰ্মে পাটনাৰ পৰা দিল্লীলৈ তেওঁলোক গুচি আহে 16 বছৰ বয়সত মাতৃৰ মৃত্যুত মৰ্মাহত হোৱা সুশান্ত আছিল এগৰাকী ভাল বিদ্যাৰ্থী দ্বাদশ শ্ৰেণীত থাকোঁতেই পদাৰ্থ বিজ্ঞানত অলিম্পিয়াড জয় কৰাৰ লগতে 11টাকৈ ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ৰাজপুত অৱশেষত দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিঙত 2003 চনত নামভৰ্তি কৰে স্নাতক শ্ৰেণীত কিন্তু নৃত্য অভিনয়ৰ ধামখুমীয়া পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ বাবে স্নাতক তৃতীয় বৰ্ষত তেওঁ ইঞ্জিনিয়াৰিং এৰি দিয়ে আৰু আৰম্ভ কৰে নিজৰ মুম্বাই যাত্ৰা এইদৰে কিছুমান সৰু সৰু অনুষ্ঠানত পৰিৱেশন কৰি থাকোঁতেই তেওঁৰ অভিনয়ত মন্ত্ৰমুগ্ধ হয় বালাজী টেলিফিল্মছৰ একটা কাপুৰ আৰু অডিশ্যনৰ জৰিয়তে 2008 চনত তেওঁ প্ৰযোজনা কৰা কিছ দেশ মে হে মেৰা দিল ধাৰাবাহিকত পিট জুনেজা নামৰ এটা চৰিত্ৰৰ বাবে বাছনি কৰে সুশান্ত সিং ৰাজপুতক কিন্তু ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰটোৰ কাহিনী মৰ্মে মৃত্যু হয় 2009 চনত তেওঁ এক হাউচহোল্ড নাম হৈ পৰে জি টিভিৰ পবিত্ৰ ষ্টাৰ মানৱ দেশমুখৰ জৰিয়তে এই চৰিত্ৰৰ দ্বাৰাই তেওঁ ছবি জগতত আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰে 2013 চনত চেতন ভগতৰ জনপ্ৰিয় উপন্যাস দ্য 3 মিষ্টেক্স অফ মাই লাইফৰ আধাৰত নিৰ্মিত কাইপোছে ছবিখনৰ বাবে অডিশ্যন দিয়ে অমিত সাদ আৰু ৰাজকুমাৰ লাউৰ লগতে তেওঁ বাছনি কৰে সুশান্ত সিং ৰাজপুতক ছবিখনৰ মূল তিনিটা চৰিত্ৰৰ এটা চৰিত্ৰ হিচাপে কাইপোছে সফল হয় তাৰ পাছত য়শৰাজ বেনাৰৰ শুট দেশী ৰোমান্স 2014 চনত আমিৰ খান অনুষ্কা শৰ্মা অভিনীত ৰাজকুমাৰ হিৰাণীৰ পিকেট এটা সৰু চৰিত্ৰত অভিনয় কৰে আৰু তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ অভিনয় কৰে দিবাকৰ বেনাৰ্জী পৰিচালিত ক্লাছিক ডিটেক্টিভ ব্যোমকেশ বক্সীত এই ছবিখন বক্স অফিচত বেছি সফল নহয় যদিও 2010 চনত দৰ্শকৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে অভিহিত হয় তাৰ মূলতেই আছিল দিবাকৰ বেনাৰ্জীৰ পৰিচালনা কাহিনী আৰু চিত্ৰনাট্যৰ লগতে মধ্যমণি মূল চৰিত্ৰত অভিনয় কৰা সুশান্ত সিং ৰাজপুত 40ৰ দশকৰ কলকাতা ব্ৰিটিছ ইণ্ডিয়া পিৰিয়ড ড্ৰামা পলিটিকেল থ্ৰিলাৰ আৰু চৰাদিন্দু বন্দ্যোপাধ্যায়ৰ ক্লাছিক আৰু আইকনিক চৰিত্ৰ ব্যোমকেশ বক্সী ছবিখনত ৰাজপুতৰ অভিনয়ক গাই ৰিচিৰ শ্বাৰ্লক হোমছত শ্বাৰ্লকৰ চৰিত্ৰত অভিনয় কৰা ৰবাৰ্ট ডাউনি জুনিয়ৰৰ দৰে বুলি ক'ব পাৰি মেথড এক্টিঙক কিদৰে কৰিব লাগে সেয়া ৰাজপুতে ব্যোমকেশ বক্সীৰ জৰিয়তে দেখুৱাই থৈ গৈছে 2016 চনত ছুপাৰষ্টাৰ ক্ৰিকেটাৰ ধোনীৰ জীৱনৰ আধাৰত নিৰ্মিত নীৰজ পাণ্ডেৰ MS ধোনী দি আনটোল্ড ষ্টৰীত মুখ্য চৰিত্ৰত অভিনয় কৰে সুশান্তে ছবিখন বক্স অফিচত হিট হয় লগতে ধোনীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বহুতো বঁটাৰ বাবে মনোনীত হয় সুশান্ত সিং ৰাজপুত ছবিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল তেওঁৰ অভিনয় ধোনীৰ দৰে খোজকাটল কথা কোৱাৰ ষ্টাইল বেটিং কৰাৰ ষ্টাইল যেন মুখাবয়ব নেদেখিলে স্বয়ং ধোনীয়ে কেমেৰাৰ আগত থিয় হৈ আছে এনেকুৱা এক অভিনয়ৰে সকলোৰে মন মুহিছিল সুশান্ত সিং ৰাজপুতে তাৰ পাছত ৰাপ্তা আৰু অভিষেক কাপুৰৰে কেদাৰনাথত অভিনয় কৰে 2019 চনৰ নিতেশ তিৱাৰীৰ চিচৰে মুক্তি লাভ কৰে শ্ৰদ্ধা কাপুৰৰ বিপৰীতে অভিনয় কৰা উক্ত ছবিখনে দৰ্শকৰ মনত এক সাঁচ বহুৱাই থৈ যায় কাৰণ কলেজীয়া জীৱনৰ বহুতো স্মৃতিক সজীৱ কৰিছিল ছবিখনে বিভিন্ন ঘাত প্ৰতিঘাত হাঁহি কানুনৰ সমাহাৰ চিচৰে হিট হয় বক্স অফিচত লগতে 2019ত আৰু এখন ছবিত তেওঁ অভিনয় কৰে চনচিৰিয়া অভিষেক চৌবেয়ে পৰিচালিত কৰা আৰু মনোজ বাজপেয়ী ভূমি পেডনেকৰৰ সৈতে উক্ত ছবিখনত তেওঁ নিজৰ সাৱলীল অভিনয়ৰে দৰ্শক সমালোচকক মন্ত্ৰমুগ্ধ কৰে খান কাপুৰৰ দিনত সুশান্ত সিং ৰাজপুতে বলিউডত দবদবাই থাকিবলৈ সক্ষম হৈছিল কেৱল নিজৰ অভিনয় প্ৰতিভাৰ দ্বাৰা মৃত্যুৰ কেইবাহমান পূৰ্বে টুইটাৰত তেওঁ নিজৰ সপোনবোৰৰ বিষয়ে অৱগত কৰাইছিল সাঁতোৰাৰ প্ৰশিক্ষণ সৰু সৰু ল'ৰা ছোৱালীক ইছৰো নাছা আদিলৈ লৈ যোৱা কৈলাশ পৰ্বতত গৈ ধ্যান কৰাৰ লগতে স্বামী বিবেকানন্দৰ জীৱনৰ ওপৰত এক ডকুমেণ্টাৰী নিৰ্মাণ কৰাৰো পৰিকল্পনা লৈছিল তেওঁ কিন্তু নিয়তিৰ পৰিহাসত তেওঁৰ সপোনবোৰ আধৰুৱা হৈ থাকি গ'ল তথাপিও আমি মনত ৰাখিম তেওঁৰ অভিনয়ক তেওঁৰ প্ৰতিভাক হয়তো তেওঁ পৰাজিত জীৱন যুদ্ধত কিন্তু তেওঁৰ প্ৰথমখন ছবি কাইপোছেৰ মাঞ্ঝা গীতটিৰ জৰিয়তে ক'ব খোজোঁ रूठे ख्वाबों को मना लेंगे कटी पतंगों को थामेंगे हा है जज्बा हो है जज्बा सुलझा लेंगे उलझे रिश्तों का मंझा हैप्पी बर्थडे सुशांत रेस्ट इन पैराडाइज